এবাৰ এই অদ্ভুত চাহ দোকান খান এতিয়া খালোঁ আৰু কাপটো আমি দেখাওঁ ৰ মাই গড মাইনাক লৈ লৈ কাম কৰে ন স্বাগতম টু দি ব্লগছ 14 আৰু আজি এটা স্পেচিয়েল ডে কি কাৰণ ক'ব হৈছে আজি শ্ৰীমন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি মানে 575 সংখ্যক আবিৰ্ভাৱ তিথি আৰু মানে আজি দিনটো জন্ম হৈছিল আৰু কিছুমানে যোৱাকালিও কৈছে কিন্তু আমাৰ ইয়াতে আজি কৰিম আমাৰ ইয়াতে এটা সংঘ আছে মণিকাঞ্চন সংঘ আৰু মাদাৰ ফাদাৰ গৈছে আমি গোটেইকেইটা যাম আৰু নানুহঁতো যাব তো এতিয়া ওললো কুৰ্তা চুৰ্তা পিন্ধি দাড়ি চাড়ি আজি কাটি চিকচিকে আহি লৈছোঁ তো যাওঁ বলক তাকে আমাৰ নানুৱে ওলাই ফেলে সেইটো ৰেডি হৈ আছে যাবা আজি নামত যাবা নাম চাবা যাম হয়নে কি নাম আৰু এই মহাপুৰুষজনক সহস্ৰ কোটি প্ৰণাম জনাইছোঁ আজিৰ দিনটোত কাৰণ তেখেতে আজিৰ দিনটোত জন্ম লৈছিল আৰু আমাৰ অসমত কিমান নাম ধৰ্ম প্ৰচাৰ কৰি দিছিল আৰু তাতে কি হৈ আছে যাওঁ তে বলক আপোনালোকে বলক চাই থাকক ভিডিঅ' তো আহি পালোঁ আৰু আহি পাই দেখা পালোঁ ৰাস্তাটো পাৰ হ'ব পৰা নাই গুৰু জয়ন্তী উপলক্ষে এইটো তাৰমানে শোভাযাত্ৰা এটা হয় আৰু এখন তাৰমানে ঠেলা এখনৰ ওপৰত এখন নাও বনাই বৰ ধুনীয়াকৈ আপোনালোকে চাওক এইখন নাও আৰু নাওৰ ওপৰত প্ৰসাদ ধূপ ধূনা চব দিয়ে আৰু এটা মন্দিৰ আছে সৰুকৈ মেণ্টিকে এটা মন্দিৰ বনাই এইফালে এইটো মন্দিৰ আৰু মন্দিৰটোৰ ভিতৰত এখন গুণমালা কীৰ্তন এনেকৈ কিবা থাকে আৰু আমাৰ চব মানুহৰ বাটে এডাল কলপুলি পুতে আৰু এইখন আহিলে মানে সেই আৰু সেৱা লওঁ আৰু তাৰে তলত এখন কাপোৰ চাপোৰ পাৰি দিয়ে এনেকৈ তলত তো এনেকৈ সেৱা এটা লৈ আৰু তো গাইছ মানুহ দেখছি না কিমান পৰিপাটিকৈ বহি আছে আৰু একেলগে তাৰমানে এতিয়া ভাতো দিব আৰু চাহো দি এনেকৈ বহি পেলাই কি ধুনীয়াকৈ চাই লওকচোন এবাৰ আৰু কৈছে এটা কথা এই নামঘৰটোৰ কাষেদি এটা ডাঙৰ নদী গৈছে নদীটোত কিমান বানপানী কিমান কি পানী হৈ থাকে ন তো কিন্তু এই নামঘৰটোত কোনো ধৰণৰ এফেক্ট পৰা নাই তো ভাবি চাওক চকাত খাই ল'লোঁ আৰু কেইটামান বাবু আছে আমাৰ কাষত ক'ত ঘৰ তোমাৰ হা মানে সদায় আহ ন প্ৰত্যেকবাৰে আহ মানে সদায় আহ ন হা আৰ্ট হয় অঁ আচ্ছা তবলা চবলা চব শিকায় না অঁ তো এতিয়া কি দালি ভাত খোৱা হ'ব না দালি ভাত খাবা এতিয়া ন খাই পেলাই যাবা ইয়াল আমাৰ ৰেডি এতিয়া চবকে দি দিছে মাহৰ দালি মচুৰৰ দালি ঔটেঙা চব্জি আৰু কিবা কিবি আছে তো গাইছ শেষ হৈ গ'ল এতিয়া দিনৰ কাৰ্যসূচী আৰু ৰাতি কিবা কিবি হ'ব তো ৰাতিটো মই নাহোঁ আৰু এতিয়া শেষ হৈ গ'ল যিহেতু শংকৰদেৱৰ আপোনালোকে দেখাইছোঁ মই আৰু গোটেইকেইটা আহিছে তাতে আছে যাই আছোঁ এতিয়া কিনকে ভাত খাই আছে চাহ ক'ত খাই আছে ভাত মই ভাত খাব বুলি ভাবিছিলোঁ গাড়ীৰ ওপৰত চয়াবিনৰ আঞ্জা পানী A few moments later. তো গাইছ আমি আহি পালোঁ ঘৰত তাৰ পৰাই গুৰু জয়ন্তীৰ পৰাই আৰু এতিয়া এটা বস্তুক যাই আছোঁ কিবা বোলে চাহৰ লগত কাপ খাই দিব লাগে বোলে তাৰমানে চাহটো খোৱাৰ পিছত কাপটো খাব লাগে বিস্কুট হিচাপে কাপটো বোলে বলকচোন কেনা কি আজি প্ৰথম শুনিছোঁ এইবাৰ এই অদ্ভুত চাহ দোকান খান এতিয়া বনাব দিছোঁ চাহটো খাই লওঁ আমি কিনো চাহ কাপটো তাৰমানে খাই দিব পাৰি আৰু চাহেদি নামটো হ'ল এই KTM চাহৱালা হওক এইখন KTM চাহৱালা আছে বহুত কিবা কিবি কথা পাতক দাদা কি পায় ইয়াতে বৰ্তমান চাহটো পাব চাহ পাব আৰু চাহৰ মেনুটো আমাৰ ৰেডি নাই এখনটো 7 দিন হ'ল মাত্ৰ 7 দিনমান হৈছে ন আৰু এইটো কাপটোৰ বিশেষত্বটো কৈ দিয়কচোন কি কাপটোৰ কি চাহটো খালা খাই কিনে আপোনাৰ নাস্তা বেলেগ খাব নালাগে কাপটো খাব কাপটো মানে সেইটো বিস্কুট নেকি এইটো আপোনাৰ বিস্কুট কাপ কি কয় কাপ চাপ খাই দিব পাৰি কেনা মানে ভাবি চাওকচোন চাহটো খাই পেলাই কাপটো খাই দিব পাৰি তো মই প্ৰথমবাৰ দেখিছোঁ সেইকাৰণে আপোনালোকে যদি দেখিছোঁ মই নাজানো কিন্তু মই প্ৰথমবাৰ দেখিছোঁ আৰু দোকানখন খুব ধুনীয়া মই পানৰ আপোনাৰ ভেৰাইটি দিছে পানৰ এতিয়া খাদ্য এখন মেনু ন মেনু ফায়াৰ পান পাব আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত ফায়াৰ পান নাই ন ফায়াৰ পান পাব কেইটকাকৈ ফায়াৰ পান 50 টকা আৰু একদম লাষ্টত যিটো আছে চিলভাৰ সেইটো গোটেই পানটো আপোনাৰ চিলভাৰেৰে প্ৰটেক্ট থাকিব আচ্ছা চিলভাৰ গোল প্ৰটেক্ট থাকিব সেইটো আপোনাৰ 600 টকা আৰু 24 কেৰেট 600 টকা 600 টকা 24 কেৰেট গোল্ডৰ এটা আহিব
সেইটো আহিব আপোনাৰ 3000 টকা সেইটো ভিতৰত অ'। চুপাৰীৰ সলনি গ'ল্ড থাকিব অ' মাই গড তো বাইদেৱে এই কাপটোত কিবা কিবি ডিজাইন কৰি আছে কিবা কিবি লগাই আছে মৌ লাগে কি এইটো নাই এইটো কেছৰ অঁ কেশৰ লাগি আছে ন আৰু এই নামটো এটা ইউনিক নাম দিছে কেটিএম চাইৱালা কিহৰ কাৰণে কেতিয়াম হ'ল আপোনাৰ মিছেছ কৰবী অঁ আৰু টিটো হ'ল আপোনাৰ ছোৱালী কণবী হয় আৰু এমটো হৈছে ল'ৰাটো মেট্ৰিক আৰু কাষত এটা সৰুকৈ আছে এইটো আপোনাৰ লগততো কেটিএম এ অ' আচ্ছা আচ্ছা হ'ল কৰি আছে গোটেই অঁ নানু আহিছে আৰু কেটিএমৰ ফুল মিনিংটো গম পালাকে এখেতৰ মিছেছৰ নাম কে দি যায় কে দি কি নাম কৰবী টি দি কি আছিল তনবী আৰু এম এ দি মৃত্তিক শৰ্মা আৰু এখেতৰতো টিকুট মানকে আছে এতে কি অসীম আচ্ছা আচ্ছা সপোন ৰাখেৰে উৰি উৰি যায় জোনাকী বাটে চাহটো এতিয়া খালোঁ আৰু কাপটো আমি ৰাখাওঁ ৰ তো কাপটো কামিৰা খাইছ না কাপ চাপ খাই শেষ কৰি দিলে না প্লেট খান আৰু ৰাখবা अच्छा ठीक है समझ गया তোৰ দাই কাপটো ক'ৰ পৰা আনা বুলি ক'লা এইটো কাপটো এইটো ৰাচিৰ পৰা আনিছোঁ মই ৰাঁচিৰ পৰাই ন এইটো নলবাৰী গুৱাহাটী ক'তো নাপায় নেকি অসমত পোৱাই নাই মালটো হয় নেকি খালি আহিছিল আপোনাৰ যোৱা বছৰ ৰাসত হাউলিৰ ৰাসত হাউলিৰ ৰাসত ন দেখা পালোঁ মই হাউলিৰ ৰাসতে আচ্ছা, আচ্ছা। তাৰপিছত দেখা পাই মই বোলে এইটো কৰোঁ আৰু অলপ ইউনিক টাইপৰ বহু আমাৰ নানুৱে চাহ মানুহে কাপটো খাই আছে চাহ তাহ খোৱা হৈ গ'ল চচপেন চব খালোঁ এই কিবা কাপ চাপ চব খালোঁ চাহৰ কাপটো খাই শেষ কৰি দিলোঁ তো আপোনালোকে দেখি বনাই নাম কি কাপ কেনে কি আহিব ইয়াতে এখেতসকলৰ তাতে ধুনীয়াকৈ বনাইছে দোকানখন ইণ্টাৰেষ্টিং কথা এই মাইনাটো কক গ'ল আৰু এখেতে মাইনাক লৈ কাম কৰে ন তো এইটো বাবু এইটো আৰু মাইনা এটা আছে তাৰমানে ইহঁতক লৈ পেলাই কৰে তো অসমীয়া মানুহ এনেকৈ কষ্ট কৰি আছে ইনকে এই জকাৰ গেটৰ তলেদি দুখৰ লগতে হিচাপে হাতত চিগাৰেট সলনি এখন কিতাপ ল'ব নোৱাৰিনে আৰু এইটো লিখা আছে চাহ একাপৰ লগতে ফূৰ্তি বা পাৰ্টি নহয় এটা শৰীৰৰ এটা অলংকাৰ কিবা সেনেকৈ এই ধুনীয়া কথাখিনি লিখি দিয়াৰ কাৰণে ভাল লাগিছে আৰু কেতিয়াম চাই পেলাই বিহু গড় বা বঢ়িয়া মজা পাণ চান লৈ ল'লোঁ আৰু যাওঁ আৰু এপাই দাদা সোধো কি পাণটোৰ কি কথা কৈছিল কি 3000 পাণটো আপোনাৰ সেইটো গ'ল্ড কোটেড থাকিব সেইটো মানে চুপাৰীৰ সলনি অঁ মানে যিটো চুপাৰী আমাৰ দিওঁ নৰ্মেল চুপাৰী অঁ। চুপাৰীটো আপোনাৰ সেইটো গ'ল্ড থাকিব অঁ চুপাৰীটোত গ'ল্ড থাকে আৰু চুপাৰীটো গ'ল্ড 3000 সেইটো 3000 টকা আহিব ইমান খৰচা আৰু এই 24 কেৰেট গ'ল্ড 24 কেজি আৰু 600 টকাটো সেইটো আপোনাৰ গোটেই পাণটো এতিয়া আপোনাক যেনেকৈ দিছোঁ মানে ইয়াতে পাণটোৰ ওপৰত গোটেই পাণটো চিল মানে আপোনাৰ গ'ল্ড মানে কোটেড থাকিব মানে পাণ পাত দেখা নাপায় ওপৰত গ'ল্ড দেখা হ'ব আচ্ছা আচ্ছা আৰু চিলভাৰটো চিলভাৰ তো এই আছিল এটা সৰু ভিডিঅ' তো যদি ভিডিঅ'টো চাই ভাল লাগিছিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ' লগ পাম